হেল্ল' এভৰিৱান। এই বস্তুবোৰ সিঁচৰিত হৈ থকা দেখি আপোনালোকে চাগে গম পাইছে আমি পেকিং কৰাত লাগিছোঁ। এয়া বিহু বুলি আমি ঘৰলৈ যাবৰ কাৰণে পেকিং কৰি আছিলোঁ আৰু এয়া ল'ৰা উঠাই নাই। এয়া আমাৰ পোহা ব্ৰেকফাষ্ট, অলপ ফল মূলো খালোঁ। পোহাটো সকলোৱে কয় ইজি বুলি, কিন্তু মই নাভাবোঁ ইজি বুলি, কাৰণ ইয়াক ভাজিব লাগিব, চব্জি কি কি আছে তাত দিব লাগিব, তেতিয়াহে আপোনালোকে পোহাটো খাবলৈ পাব। আৰু মই ইজি পাওঁ আমাৰ অসমীয়া যিটো আমাৰ দৈ চিৰা গাখীৰ যি হয়, মানে তাত গুড় আৰু চেনি মিলাই যেনেকৈ খাব বিচাৰে, একদম ইজি প্ৰচেছ বুলি ক'লে মই সেইটোৱে ভাবোঁ। আৰু এইটো হৈছে আমাৰ কোৱাৰ্টাৰৰ পৰা আমি এয়া কলনীত যাব ওলাইছোঁ। কলনীখন বিৰাটেই ধুনীয়া, আম কঁঠাল লিচু পৰা ধৰি ফল মূলৰ বহুতখিনি গছেই আছে। কেতিয়াবা সুবিধা পালে দেখুৱাম বাৰু। এইখন কলনীখন ধুনীয়া হয়, ভাল লাগে থাকি ঘূৰি ভাল লাগে, ধুনীয়া। কেতিয়াবা সুবিধা পালে দেখাম। আৰু যিহেতু আমি মানে ঘপককৈ ওলালোঁ বিহু বুলি, সেয়াহে। আৰু এয়া হৈছে কলনীৰ গেট, আৰু একদম সন্মুখাসন্মুখিকৈ আছে এইখন আগৰতলাৰ এয়াৰপৰ্টৰ গেট। এয়া মানুহবোৰ ৰৈ আছে সম্পূৰ্ণ এইখন আগৰতলাৰ এয়াৰপৰ্টলৈ সোমাই যোৱা গেট হয়। আৰু এয়া আমি লাহেকৈ আগৰতলা এৰি ডিব্ৰুগড়লৈ ৰাওনা হৈছোঁ। আৰু এইখন ৱালখন আমাৰ এয়াৰপৰ্টৰ কলনীৰেই হয়। আম গছৰ পৰা ধৰি মানে বহুতখিনি ফল মূল আছে তাত। আৰু এয়া আমি ৰাস্তাৰে ডিব্ৰুগড়লৈ বুলি গমন। আগৰতলাখন অটো ইমানেই আছে যে ত্ৰিপুৰাৰ মানে লাইফ লাইন বুলি কয় অটোখিনিক। অনবৰতে আপুনি অটো দেখিবই, সকলো ফালৰ পৰা অটোৰে চলে। আৰু এয়া প্ৰথমতে ভাবিছিলোঁ যে বিহুত এইবাৰ নাযাওঁ, কাৰণ বহুত সঘনে আমি মানে ডিব্ৰুগড়ৰ পৰা আগৰতলা অহা যোৱা কৰি আছিলোঁ, বা এক্ষেত্ৰ হ'লেও বহুত অহা যোৱা কৰি আছিল। চ' সেইকাৰণে ভাবিছিলোঁ এইবাৰ বিহুত নাযাওঁ, কিন্তু বিহুবলীয়া মন যিহেতু, আৰু বিহুৰ মাদকতা যিখিনি সেইখিনি আমি এই আগৰতলাত থাকি কেতিয়াও নাপাম। চ' সেইকাৰণে ওলালোঁ আগৰতলাৰ পৰা ডিব্ৰুগড়লৈ। আৰু ৰাস্তাৰ যিখিনি ভিউ আপোনালোকক মই দেখাই গৈ আছোঁ, ইমানেই ধুনীয়া। ৰাস্তা অলপ বেয়া হ'ব পাৰে, কিন্তু ৰাস্তাৰ যিখিনি দৃশ্য সেইখিনি বিৰাটেই ধুনীয়া। আৰু এয়া আমাৰ সৰু পৰিয়ালটোৰ হাঁহি মাতি, আমি হাঁহি ধেমালি কৰি এই ধৰণে জাৰ্ণি কৰোঁ। আৰু এয়া ল'ৰা দেখিছেনে, পিছফালে শুয়ে যায়। আৰু যিৰ পৰা নহয়, ই বহুত সৰুৰ পৰাই পিছফালে শুই যোৱাই, এনেকৈয়ে জাৰ্ণি কৰোঁ আমি। আৰু এয়া আহি পালোঁ আগৰতলা আৰু ত্ৰিপুৰা আৰু অসমৰ এয়া বৰ্ডাৰ হয়। বৰ্ডাৰটো মানে ইমানেই ধুনীয়া, ৰবাৰ গছৰ পৰা ধৰি মানে দৃশ্যখিনি বিৰাটেই ধুনীয়া, ক'বলৈ বাকী নাথাকে। আৰু এয়া আহি গ'লোঁ শিলচৰ টাউন। যিহেতু শিলচৰ জানেই গুৱাহাটীৰ পাছতে ছেকেণ্ড চিটি। এয়া আমি 8টা বজা মানে প্ৰায় 9টা বজাতে সোমাইছোঁহি। আৰু শিলচৰ বিৰাটেই ভিৰ কিন্তু ৰাস্তাটোত। আৰু এইদৰে শিলচৰ টাউনৰ মাজেদি আহি আমি যিখন হোটেলত থাকিম, সেই হোটেলখন পালোঁহি। আৰু সেই হোটেলতে এখন বিয়া চলি আছিলে, আৰু বিয়া যিহেতু কইনা এণ্ট্ৰি হৈছিলে, মই অলপমান দূৰৰ পৰা উঠাবলৈ চেষ্টা কৰিছিলোঁ। দেখি ভাল লাগিছিল কাৰণে চেষ্টা কৰিছিলোঁ, কিন্তু উঠাব নোৱাৰিলোঁ পিছে, অলপ বেয়াও লাগিলে। তথাপি অকণমান এনেই ধৰি ৰাখিলোঁ। আৰু এয়া পিছদিনাখন, আমি সেইদিনাখনতো ভাগৰি গ'লোঁ, পিছদিনাখন ৰাতিপুৱা বৰষুণ, আৰু মই এয়া নেমু আৰু গৰম পানী খাই আছোঁ। আৰু ল'ৰাও ৰেডি হৈ আছে, যিহেতু মানে যাব সময় হৈছে, কাৰণ বহুত দূৰ বাট যাব আছে। আমি এয়া 5:18ত আমি ইমানখিনি ৰেডি হৈ আছোঁ। আৰু এয়া ৰেডি হৈ অলপমান ফটোশ্বুট কৰিলোঁ, এনেই আৰু অলপ টাইম পাছ কৰিলোঁ। তাৰপিছত এয়া আমি চেক আউট কৰিলোঁ 6 o'clockত। আমি যিহেতু ওলাই যাম বুলি কৈছিলোঁ, তেতিয়ালৈকে ৰিচেপশ্যনত মানুহ অহা নাছিলে। আৰু এতিয়া এই ৰিচেপশ্যনত আহিলোঁ, আমাৰ যিখিনি কাম আছিলে সেইখিনি কৰি লৈ এতিয়া আমি এই হোটেলৰ পৰা ওলাই যাম। এই হোটেলখনো ভাল লাগিল। ৱৰ্ল্ডৰ ফাৰ্ষ্ট প'ল' ক্লাব বুলি কৈছে। ইমান ভালকৈ চাবলৈ নহ'লে পিছে, আমি এটা ৰাতিৰ কাৰণেহে আছিলোঁ, কিন্তু বহুত বেছি টাইম নাপালোঁ চাবলৈ ভালকৈ। বাছ মানে এখন ৱালত মই মানে তাৰ এটা হেৰি দেখি পাইছিলোঁ যে এটা ফাৰ্ষ্ট মানে প'ল' ক্লাব হয় বুলি। আৰু এয়া
আমি শিলচৰৰ পৰা লাহেকৈ নিজৰ যাত্ৰা আৰম্ভ কৰিলোঁ। বৰষুণো অলপ দি আছিল চিপ চিপ চিপকৈ, আৰু এই বৰষুণৰ বতৰৰ মাজেই আমি আগবাঢ়ি গৈ থাকিলোঁ। বৰষুণৰ বতৰত জাৰ্ণি কৰি খুব ভাল লাগে। মই আৰু মোৰ হাজবেণ্ডেও খুব ভাল পায় বৰষুণৰ বতৰত জাৰ্ণি কৰি। আমি ভাল পাওঁ। চ' গৈ থাকিলোঁ। গৈ থাকোঁ ব'লক, আপোনালোককো জেগা কিছুমান দেখুৱাই যাম, বিৰাটেই ভাল লগা। আৰু এতিয়া আমি লাহেকৈ আমাৰ অসমৰ একমাত্ৰ পাৰ্বত্য জিলা কাৰ্বি আংলং সোমাবলৈ আৰম্ভ কৰিছোঁ। দেখিছেনে বিৰাট মনোমোহা দৃশ্য। মোৰ কেমেৰাত সেইটো আপোনালোকে ধৰিব নোৱাৰিব। মোৰ মতে কেমেৰা যেনেকুৱাই নহওক, কেমেৰাত আপুনি সেই চকুৰে যিখিনি দৃশ্য আপোনালোকে অনুভৱ কৰিব, দেখি পাব, সেইখিনি আপুনি কেতিয়াও মানে কেমেৰাত তাক তুলিব নোৱাৰে। আৰু সেয়েহে চাগে মই ভিডিঅ' কৰিবলৈ বহুত জেগাত পাহৰি থাকোঁ, কিন্তু চকুটো যে মই একবাৰো টিপ নমৰাকৈ যাব পাৰিছোঁ। কাৰণ এনেকুৱা লাগে এতিয়া আৰু শুম আৰু, কিন্তু তাতকৈও ধুনীয়া এটা দৃশ্য আহে। অকণমান চকুটো মুদিম, তাতকৈও ধুনীয়া দৃশ্যচোন। এনেকৈ কৰি ডিব্ৰুগড় পালোহি। আৰু এয়া চাওকচোন কিমানেই ধুনীয়া ৰাস্তা।